নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মানৱ ইতিহাসৰ আটাইতকৈ প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তিজনৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, আজি আমি ক'বলৈ ওলাইছোঁ মহান তাত্ত্বিক পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ কথা। বন্ধু বান্ধৱীসকল, এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল 1879 চনৰ 14 মাৰ্চত। তেওঁৰ পিতৃৰ নাম আছিল হাৰমান আইনষ্টাইন। বন্ধু বান্ধৱীসকল, যিজন ব্যক্তি মানৱ ইতিহাসৰ আটাইতকৈ প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তি হিচাপে চিহ্নিত হৈছিল, তেওঁ কিন্তু সৰুৰে পৰা বৰ প্ৰখৰ বুদ্ধিসম্পন্ন নাছিল। আনকি প্ৰথম অৱস্থাত তেওঁ কথা ক'বলৈকো অসুবিধাৰ সন্মুখীন হৈছিল আৰু প্ৰায় 4 বছৰ বয়সলৈকে তেওঁ কথা ক'বলৈ পৰা নাছিল। শাৰীৰিক অক্ষমতা আৰু কথা ক'ব নোৱাৰাৰ বাবেই তেওঁ বহু পলমকৈ বিদ্যালয়লৈ যাব লগা হৈছিল। আইনষ্টাইনে ল'ৰালি কালত তেওঁৰ বয়সৰ ল'ৰা ছোৱালীবোৰৰ লগত খেলা ধূলা কৰিবলৈ বৰকৈ পচন্দ নকৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ মনৰ সৃষ্ট পৃথিৱীখনতে থাকি ভাল পাইছিল। বন্ধু বান্ধৱীসকল, 5 বছৰ বয়সত আইনষ্টাইনক তেওঁৰ পিতৃয়ে এটা চুম্বকীয় কম্পাছ আনি দিছিল। এই কম্পাছটোৰ গতিবিধি নিৰীক্ষণ কৰিয়েই লাহে লাহে তেওঁৰ বিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়িবলৈ ধৰিলে। আইনষ্টাইন ইমানেই প্ৰখৰ বুদ্ধিসম্পন্ন আছিল যে যিকোনো গৱেষণাকে তেওঁ মনৰ ভিতৰতে ভাবি মনৰ ভিতৰতে তাৰ সম্পূৰ্ণ পৰিকল্পনা কৰি পেলাব পাৰিছিল। বন্ধু বান্ধৱীসকল, আইনষ্টাইনে প্ৰায় 300টা বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় 150টা সাধাৰণ প্ৰবন্ধ ৰচনা কৰিছিল। পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা তেওঁৰ আটাইতকৈ উল্লেখনীয় অৱদানটো হ'ল আপেক্ষিকতাবাদৰ তত্ত্ব। তাত্ত্বিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে তেওঁক 1921 চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে বিভূষিত কৰা হৈছিল। আইনষ্টাইন ইমানেই মহান আৰু জনপ্ৰিয় আছিল যে তেওঁ ক'ৰবালৈ ওলাই গ'লে মানুহে তেওঁ দিয়া বিজ্ঞানৰ বিভিন্ন সিদ্ধান্তসমূহৰ বিষয়ে ব্যাখ্যা সুধিছিল। নিৰন্তৰ এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এটা উপায় বিচাৰিছিল। তেওঁ কৈছিল যে আপোনালোকে মোক অধ্যাপক আইনষ্টাইন বুলি ভাবি লয়, কিন্তু সেইগৰাকী মই নহয়। বন্ধু বান্ধৱীসকল, আইনষ্টাইনে এষাৰ কথা কৈছিল, নিৰৱচ্ছিন্ন অস্থিৰতাৰ সম্পৃক্ত হৈ থকা সফলতাৰ সন্ধানতকৈ এটা শান্ত আৰু সৰল জীৱনে অধিক সুখ প্ৰদান কৰে। এইষাৰি বাক্যই আইনষ্টাইনৰ সুখৰ তত্ত্ব হিচাপে বিবেচিত হৈছে। আইনষ্টাইনে 1955 চনৰ 18 এপ্ৰিল তাৰিখে এই পৃথিৱীৰ পৰা বিদায় লয়। বন্ধু বান্ধৱীসকল, আইনষ্টাইনৰ মহানতাৰ কথা কৈ শেষ কৰিব নোৱাৰি, কিন্তু বৰ্ধিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে অশেষ ধন্যবাদ।